ब्रैजिब्रै नं गरेसर विधानसभा बियाफाव बीजेपी दलखौ फेजेननो थाखाय थियारि सुरज आली बिथाङा। आरइउसि दलनिफ्राय ब्रैजिब्रै नं गरेसर विधानसभा बियाफाव बिजाथिलाइ मोननायनि उनाव सुरज आलिया 100निबो बारा मटर साइकेल रेली लादों। फैबाय थानाय आसाम विधानसभानि बिसायख'थियाव गोदानै दाजानाय ब्रैजिब्रै नं गरेसर विधानसभा बियाफाव बे बाराव बीजेपी दलनि जायखिजाया बिजाथिखौ फेजेननो थाखाय जानजि खाफ्रादों। सुरज आलिया फोरमायदों दि गरेसर विधानसभा बियाफाव कंग्रेस दोलोआ जेबो थाय गैया आरो कंग्रेस दोलोआ नखरारि राजखान्थि हान्जासो होननानै फोरमायदों। मैं प्रथमे मोर सांबादिक भाईসকলক मैं धन्यवाद जनाइছো। आमार राष्ट्रीय उलामा काउन्सिल दলৰ ফালৰ পৰা মই 44 গুৰেশ্বৰ বিধানসভা সমষ্টিৰ পৰা মই প্ৰাৰ্থিত্ব হাবিদাৰ আছিলো। মোক দলে মোক কালি 4টামান বজাত মোক প্ৰাৰ্থী হিচাপে মোক দায়িত্ব দিয়ে, মোৰ নাম ঘোষণা কৰে। সেই উদ্দেশ্য লৈ আজি আমি এটা ভাইক ৰেলী আমি ওলাই আহিছো। আমি প্ৰথমতে মোৰ ৰাষ্ট্ৰীয় উলামা কাউন্সিলৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সম্পাদক প্ৰমুখ্যে অসমৰ আমাৰ ৰাজ্যিক অসম যেটো প্ৰেচিডেণ্ট আছে মৌলানা ওবাইদুৰ ৰহমান কাছেমি সাহেব, জেনেৰেল ছেক্ৰেটাৰী সকলোকে মই ধন্যবাদ জনাইছো মোক টিকেট দিয়াৰ কাৰণত। আৰু মই সকলো জনগোষ্ঠী জাতিক এক লগত লৈ গুৰেশ্বৰ সমষ্টিটোত যে এইবাৰ জয় হম এইটো একদম নিশ্চিত হৈ পৰিছে। আপুনি জানে যুঁজ হলি কাৰ লগত হ'ব? যুঁজ হলি বিজেপিৰ লগত হ'ব, কাৰণ কংগ্ৰেছৰ লগততো কেতিয়াও নহয় যুঁজ। কাৰণ কংগ্ৰেছে যেতিয়ালৈকে পৰিয়াল কেন্দ্ৰিক ৰাজনীতি কৰি থাকিব কংগ্ৰেছে হাৰি থাকিব, কাৰণ সিহঁতক পৰিয়াল কেন্দ্ৰিক সিহঁতে কৰে, সেইকাৰণত কংগ্ৰেছে হাৰিব। কংগ্ৰেছৰ লগত আমাৰ হেৰি নহয়। কংগ্রেসে যদি প্রার্থী দিলেও কোনো কথা নাই আৰু নেদিলেও কোনো কথা নাই, যদি দিয়েও আমার লগত যুঁজ নহয়। বিজেপিয়ে যদি ধৰক আপোনাৰ মিহিদুল এটিম আঙুৰিয়াই পায় এখেতৰ লগত মোৰ যোৱাটো একদম খাটাং। আমাৰ মোটামুটি 122 লৈ 200 মানুহ লৈ মই আজি বাইক ৰেলী কৰি আছো। ৰমজান মাহ, সময় কম, গধূলি হোৱাৰ লগে লগে আমাৰ ইফতাৰৰ টাইম হয় আজি আৰু বতৰটো বেয়া, তাৰ কাৰণত আমি মহৰীপাৰা 1 নং ৰৌমাৰীৰ পৰা আমি গেৰুৱাল লাগি আমি কৰিম বাইক ৰেলী। হয় ছাৰ, আমি যেহেতু আমি গুৰেশ্বৰ সমষ্টি আমি নতুনকে পাইছো, আগতে আমাৰ গুৰেশ্বৰ সমষ্টি ৰঙিয়া সমষ্টিৰ অন্তৰ্গত আছিল, কিন্তু ৰঙিয়া সমষ্টিত বহুত MLA বিধায়ক গেল, কিন্তু আমাৰ গুৰেশ্বৰটো কোনো উন্নয়ন নহল। সকলো জনগোষ্ঠীক মই আহ্বান কৰিম সকলোৱে দলে বলে আহি মোক সহায় কৰক আৰু গুৰেশ্বৰ সমষ্টিটো উন্নয়ন কৰাৰ ক্ষেত্ৰত মই প্ৰথম কাম কৰিম।